নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টোতো দেখিছিলে আপোনালোকে যে আমি পাটৰ কাপোৰ কিনিব গৈছিলোঁ। তো কাৰ কাৰণে কিনিব গৈছিলোঁ সেইটোতো কৈ দিছিলোঁ যে মোৰ মাহীৰ ছোৱালীৰ তুলনি বিয়া। তো সেয়ে আজি তুলনি বিয়া তালৈকে যাব ওলাইছোঁ। তো এতিয়া আমি এয়া যাবলৈ ওলাইছোঁ। এতিয়া মই এনেই নৰ্মেল কাপোৰ পিন্ধিছোঁ, গৈ পেলাই তাত সলাম বাৰু। এতিয়া আমি যিহেতু ইয়াৰ পৰা গৈ ইমান দূৰ 1 ঘণ্টাৰ ৰাস্তা, তো সেইকাৰণে মানে এতিয়া নৰ্মেল এযোৰ পিন্ধি লৈছোঁ। বাকী তাত গৈ পেলাই ড্ৰেছ কৰিম। তো বলক আপোনালোককো দেখুৱাম, এনাজনীকো দেখুৱাম কেনেকুৱা কি যি পাৰোঁ আৰু অকণমান দেখুৱাম। বাকী ইমান ভিডিঅ' কৰি থাকিবলৈ নকৈছোঁৱেই যে লাজ লাগে অকণমান। তো বাৰু ঠিক চাওঁ বাৰু কেনেকুৱাকৈ ভিডিঅ' কৰিব পাৰোঁ। তো বলক এতিয়া আমি গৈ থাকোঁ। এনেই আৰু নৰ্মেল এইযোৰ পিন্ধি লৈছোঁ, কুৰ্তি এটা। তো বলক এতিয়া গৈ থাকোঁ। এতিয়া আহি পালোঁ বাৰু। এতিয়া আহি পাই দেখুৱাই আছোঁ আপোনালোকৰ নিয়মবিলাক কেনেকুৱাকৈ। ফেনৰ আৱাজ পাব পাৰে, বাট বেকগ্ৰাউণ্ড চাউণ্ডখিনি আপোনালোকে ইগন'ৰ কৰক, ফেন চলি আছে। তো বলক বাকীখিনি পাছৰখিনি দেখুৱাই আছোঁ। এতিয়া কইনাক গা ধুবলৈ নিব ওলাইছে। সকলোৰে ফালৰ নিয়মখিনি বেলেগ বেলেগ হয় বাৰু। আমাৰ এইফালৰ নিয়মখিনি বা আমাৰ ঘৰটো পাঠশালাৰ ফালে হয় ন, তেওঁলোকৰ নলবাৰীৰ ফালে হয়তো নলবাৰীৰ নিয়মখিনি অকণমান বেলেগ দেখিছোঁ আৰু আমাৰ নিয়মত কৰি। তো কেনেকুৱা কি নিয়ম আপোনালোকক দেখুৱাই আছোঁ বাৰু। তো আপোনালোকে চাই থাকক। সেয়া মামী আকৌ ডিঙিত মানে চেইন মানে মালা ওলমাই দিছে, বটলৰ মালা বনাই দিছে। তো তেনেকুৱা অকণমান ধেমালি কৰে বাৰু। সকলোৰে মুখত পিঠাগুড়ি সানিছে, তো সেইখিনি ফূৰ্তি আৰু। তো এনেকৈ কল খুৱাই দিছে, কি যে ফূৰ্তি কৰিছে। তো সকলোৰে ফালে চাগে এনেকুৱাকৈ ফূৰ্তি কৰা হয়। তো আপোনালোকৰ ফালে পিছে এনেকুৱাকৈ ধেমালি কৰেনে নাই জনাবচোন। আমাৰ এইফালে কিন্তু বহুত ফূৰ্তি হয় নামনি অসমৰ ফালে। তো এয়া আগ দিছে। তো চাই থাকক আৰু আপোনালোকে নিয়মখিনি, বেছি কৈ নাথাকোঁ। এতিয়া সকলোৱে মানে যেতিয়া কইনাক ধুৱাই অনা হয় চোতালত, তেতিয়া মানে কি কৰে, সকলোৱে যোনে যোনে মানে মামীয়েক হওক বা জেঠীয়েক হওক, সকলোৱে মানে যি কাপোৰ আনিছিলে তাইৰ গাত মানে কইনাজনীৰ গাত মানে এনেকৈ দি দিয়ে আৰু। তো সেইকাৰণে আমি যিযোৰ নিছিলোঁ, তো আমিও এনেকৈ দি দিছোঁ। চবেই আৰু যাই যি গিফ্ট নিছে, কাপোৰ হওক বা সোণ হওক, সকলোখিনি তাইৰ এতিয়া হাততে এনেকৈ দি দিছে। এতিয়া এয়া মই ৰেডি হৈ ল'লোঁ। কেনেকুৱা লাগিছে জনাব। আৰু মই হ'ল আউটফিট আপোনালোকক দেখুৱাইছোঁ। দিছ ইজ মাই হ'ল আউটফিট। এতিয়া কইনা মেকআপ কৰি আছে। মৰম লগা হৈছিলে বাৰু তাইক, মেকআপতে এনেও ধুনীয়া। তো ফাইনেল লুকটো তাইক দেখুৱাই আছোঁ। এয়া তাইৰ ফাইনেল লুক। তো আপোনালোকে এতিয়া এয়া ফটো ছেশ্যন চলি আছে। ফটো কিন্তু বাপৰে কিমান যে উঠিছোঁ, তাইও যে কিমান পোষ্ট দিব জানে। তো চাই থাকক আৰু। এতিয়া আৰু বেলেগ মোৰ মানে বেছি ভিডিঅ' কৰাই নহ'লে, ব্যস্তও আছিলোঁ, চাহ দিয়া তেনেকৈ অলপ ব্যস্ত হৈ গ'লোঁ। তো বেছি মোৰ ভিডিঅ' কৰাও নহ'লে। তো সেই যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এতিয়া সেইখিনি চাই পেলাই অকণমান এনজয় কৰক। সকলোখিনি শেষ হোৱাৰ পাছত আৰু মহা আৰু মাহীক লৈ সকলোৱে ধেমালি কৰিছিলে, এনেকৈ প'জ দিব দিছে দুয়োটাকে, ফটো উঠিব দিছে। ভিডিঅ'টো এণ্ড কৰাই হোৱা নাছিলে। আমি এতিয়াহে আহি পালোঁ। গধূলিয়ে হ'ল বহুত বাৰু। গধূলি মানে কি আৰু অকণমান ৰাতিয়ে হ'ল, 7টা মানে বাজিলে। তো উপায় নাই আৰু, যিহেতু আমি আচলতে ৰাতিয়ে থাকিব লাগিছিল, কিন্তু এতিয়া ঘৰত যিহেতু থকা মানুহ নাই, তো সেইকাৰণে আমি আহিলোঁ। তো সেইখিনিয়ে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। কেনেকুৱা পাইছে জনাব। আৰু যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কি বাৰু আপোনালোকক আমাৰ ইফালে নিয়মখিনিও দেখালোঁ বাৰু, যিখিনি পাৰিছোঁ।
তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুতখিনি ধন্যবাদ। আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, আগতে এটা নতুন ৰেচিপিৰ সৈতে লগ পাম। তো আজিলৈ আহিছোঁ, বাই। আৰু ফটো কেইটামানো যি মই পাইছোঁ, যিকেইটা পাইছোঁ মই ভিডিঅ'টোৰ শেষত মই একেলগে জইন কৰি দিম, বাই।